আজিৰ দিনটো মোৰ বাবে খুবেই বিশেষ, কাৰণ আজি মই গৈ আছোঁ এটুকুৰা সুন্দৰ ঠাইলৈ, য'ত দুপৰীয়াৰ আহাৰটো এক সুন্দৰ পৰিৱেশৰ মাজত গ্ৰহণ কৰিব পাৰি। তেনেহ'লে আহকচোন আজিৰ যাত্ৰাটি আৰম্ভ কৰোঁ। এয়া আমি গৈ আছোঁ দুইজনীয়ে উবেৰ লৈ। ভিডিঅ'টি অনুগ্ৰহ কৰি শেষলৈকে চাব আৰু লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। এয়া চাওক, ইতিমধ্যে আমি আহি পালোহি ইমান দিনে ইনষ্টাগ্ৰামৰ ৰীলত দেখি থকা বিনামূলীয়া ধাবা আৰু ৰেষ্টুৰেণ্ট। চাওকচোন পৰিৱেশটো কিমান শান্তিপূৰ্ণ আৰু মনোৰম। গোটেই ধাবাখনৰ থীমটোৱে হৈছে বাঁহৰ থীম। ইয়াত দুটা ফ্ল'ৰ আছে, তলতো আছে আৰু ওপৰতো আছে। ফ্ল'ৰখনো বাঁহৰ হয়, য'ত কাৰ্পেট পাৰি তেওঁলোকে থৈছে। আমি সোমাই যাওঁতে পোনে আমাক বাঁহৰ খটখটিৰেদি ওপৰৰ ফ্ল'ৰলৈ যাবলৈ ক'লে। এয়া আমি খটখটিৰেদি ওপৰলৈ গৈ আছোঁ। এয়া চাওক, তেওঁলোকে কেৱল ঘৰটোৱে বাঁহৰ নহয়, প্ৰায়বিলাক চকী, টেবুল সকলোবিলাক বাঁহৰে, আনকি খুঁটাবিলাকো বাঁহৰ। লগতে দুই এটা খুঁটাত সজাবলৈ বুলি আমাৰ অসমীয়া জাপিটোও ৰাখি থৈ দিছে। এয়া দেখি আচলতে বহুতেই বেছি ভাল লাগিছে। ইয়াত থকা বাঁহেৰে নিৰ্মিত প্ৰত্যেকটো বস্তুৱে মনলৈ যি বিশেষ অনুভৱ আনিছে, সেইটো আচলতে আপোনালোকে সন্মুখত যেতিয়া ধাবাখনলৈ আহিব তেতিয়া নিজে অনুভৱ কৰিব পাৰিব। ই একেবাৰে পৰম্পৰাগত অথচ আধুনিক। ইয়াত থাকি কেৱল খাদ্য উপভোগ কৰাই নহয়, বৰঞ্চ ইয়াৰ বাহিৰৰ ফালে থকা প্ৰাকৃতিক দৃশ্য উপভোগ কৰি নিজকে আচলতে হেৰাই যোৱাৰ দৰে অনুভৱ হয়। প্ৰথমতে আমি নিজকে এক সতেজ অনুভৱ কৰিবলৈ একাপ ৰঙা চাহ আৰু ভেজ পকৰা অৰ্ডাৰ দিছিলোঁ। চাহকাপ পিছে ৰঙা দেখি নেগলেক্ট নকৰিব। তেওঁলোকে লং, দালচেনি, ইলাচি পাউডাৰ, মৰাণ আদা আৰু তেজপাত মিহলি কৰি সুন্দৰকৈ উতলাই চাহকাপ বনাই দিছে। এয়া চাওকচোন, ভেজ পকৰাকেইটা কিমান ধুনীয়া লাগিছে। আচলতে দেখিবলৈ যিমান ধুনীয়া লাগিছে, খাবলৈ কিন্তু সিমানেই টেষ্টি। আচলতে ইয়ালৈ আহিম বুলি আগতীয়া তেনেকুৱা কোনো প্লেনিঙেই নাছিলে। কামৰ মাজতে ব্যস্ত হৈ থাকোঁতে হঠাৎ বান্ধৱীগৰাকীয়ে প্ৰস্তাৱ দিলে আৰু হঠাৎ আচলতে আহি দিয়া হ'ল। চাহকাপ খাই থাকোঁতেই মই ইয়াৰ মেনুখন চাই আজিৰ বাবে ৰ'ষ্টেড চিকেন ড্ৰাই ফ্ৰাই, পনীৰ বাটাৰ মছলা আৰু 2খন ভেজ থালি অৰ্ডাৰ দিছোঁ। ভেজ থালিখন পিছে দেখি বহুতেই ভাল লাগিছে। একেবাৰে 7খনমান আঞ্জাৰ লগত দিছে। এয়া মোৰ ৰ'ষ্টেড চিকেন ড্ৰাই ফ্ৰাই আৰু লগত আছে এয়া মোৰ পনীৰ বাটাৰ মছলা। দেখি পিনিতো মোৰ লোভেই লাগিছে বাৰু। লগত পিছে এক্সট্ৰাকৈ তেওঁলোকে আলু ভাজি অলপো দি দিছে। খাদ্যখিনিৰ বৈশিষ্ট্য এইটোৱে আছিল যে তেওঁলোকে মছলা নিদিয়াকৈ প্ৰত্যেকটো ডিছেই একেবাৰে সোৱাদযুক্তভাৱে বনাইছে। বিনামূলীয়া ধাবা আৰু ৰেষ্টুৰেণ্টৰ খাদ্য, পৰিৱেশ আৰু আতিথ্য মোৰ বাবে চিৰস্মৰণীয় হৈ ৰ'ব। যদি আপুনিও নিজৰ পৰিয়াল বা বন্ধুবৰ্গৰ সৈতে নাইবা অকলশৰে এক সুন্দৰ পৰিৱেশৰ মাজত সুস্বাদু আহাৰ গ্ৰহণ কৰিব বিচাৰে, তেনেহ'লে এই স্থানটো আপোনাৰ বাবে অতি উত্তম। ইমানতে আজিৰ ভিডিঅ'টি সমাপ্ত কৰোঁ। বাই।